নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আকৌ এবাৰ। আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো সকলোৱে জানেই, কিন্তু মই কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ আহকচোন। আজি মই বনাম সৰিয়হ দিয়া মাছৰ জোল। তাৰ বাবে আমাক লাগিব সৰিয়হ, বিলাহী দুটা, পিঁয়াজ দুটা, মিডিয়াম চাইজৰ আলু, এটা নহৰু আৰু এটুকুৰা আদা আৰু মাছ। ব'লকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ।